অনলাইন হেল্প চেনেলে আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত মই এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা বৈচিত্ৰ্যময় অসমীয়া পাঠটিৰ দ্ৰুত পাঠ বা দ্ৰুত পাঠৰ যিটো বড়োসকল আৰু তিৱাসকলৰ বিষয়ে আহিব পৰা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ্ছখিনি আলোচনা কৰিম। সো ভিডিঅ'টো স্কিপ নকৰি চাই যাব। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে আমি তিৱাসকলৰ বিষয়ে কিছুমান প্ৰশ্ন আহিব পাৰে, সেইকেইটা প্ৰশ্ন আলোচনা কৰি লওঁ। প্ৰথম প্ৰশ্নটো হৈছে ভাষিক দিশৰ পৰা তিৱাসকল কোনটো ঠালৰ লোক? উত্তৰ, ভাষিক দিশৰ পৰা তিৱাসকল ইণ্ডো চীনৰ অন্তৰ্গত তিব্বত ধৰ্মীয় ভাষা গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়ো ঠালৰ লোক। ২ নম্বৰ প্ৰশ্ন, তিৱাসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি? উত্তৰ, তিৱাসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ হ'ল খ্ৰাম বা ঢোল, বাৰ, খ্ৰাম, হুজুৰা, খ্ৰাম পান্থাই, দুমডিং, ডগৰ, পাতিঢোল আদি চামৰাৰ বাদ্য, বাঁহৰ পাবেৰে তৈয়াৰী, ৱাফং খ্ৰাম, ঠক ঠৰৰক মুখেৰে ফুদি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংখি বা বাঁহী, থোৰাং, মহৰ শিঙৰ পেঁপা, মুহুৰি আৰু খায়াং বা তাল ইত্যাদি। নেক্সট ৩ নম্বৰ প্ৰশ্নটো হৈছে তিৱা সমাজত জেলা বুলি কাক কোৱা হয়? উত্তৰ, তিৱা সমাজত খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয়। লগতে তিৱা সমাজত পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকো জেলা বুলি কোৱা হয়। ৪ নম্বৰ প্ৰশ্ন, তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা। উত্তৰ, তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম হ'ল ক পাহাৰ অঞ্চলৰ পূজা বা উৎসৱ পাৰ্বণ, ৱানচুৱা, চগ্ৰা, য়াংলি, মুইনাৰী, কেন্থি, লাংখন, মাইপথলা, মাইৰাৱা, খাপলাং, ৰাৱানে পূজা, পান্থাই সেৱা ইত্যাদি। খ ভৈয়াম অঞ্চলৰ পূজা বা উৎসৱ পাৰ্বণ, জোনবিল মেলা, বৰত, গোসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু ইত্যাদি। ৫ নম্বৰ প্ৰশ্ন, ফুলগুৰিত ধেৱা কি? উত্তৰ, ফুলগুৰিত ধেৱা হ'ল ব্ৰিটিছৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰথমটো কৃষক বিদ্ৰোহ। এই বিদ্ৰোহৰ জন্ম আৰু নেতৃত্ব তিৱাসকলে প্ৰদান কৰিছিল। বিদ্ৰোহৰ অপৰাধত চুৱাবৰ লালুঙকে ধৰি বহু লোকে প্ৰাণ আহুতি দিছিল। লগতে ১১ জন লোকৰ এই বিদ্ৰোহৰ কাৰণে যাৱজ্জীৱন দ্বীপান্তৰিত হৈছিল। ৬ নম্বৰ চমু টোকা লিখা। ক ইন্দ্ৰ সিং দেউৰী। ইন্দ্ৰ সিং দেউৰী আছিল জাতীয় চেতনা জাগ্ৰত পৰিপ্ৰেক্ষিতত আজীৱন সংগ্ৰাম কৰা তিৱা জনজাতিৰ এক অন্যতম ব্যক্তি, যিজনে ১৯৫১ চনত পোৱা পশুপালন বিভাগৰ চাকৰি ১৯৫৩ চনত ইস্তফা বা বাদ দি তিৱা জাতিটোক জাগ্ৰত কৰাত কামত লাগিছিল। ১৯৪৯ চনত তেওঁ ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টি যোগদান কৰিছিল আৰু তিৱাসকলৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক দুৰৱস্থাৰ বিচাৰ বিবেচনা কৰি এই দিশবোৰৰ উন্নতি সাধন কৰিছিল। তিৱা গাঁওসমূহত প্ৰাথমিক বিদ্যালয়ৰ লগতে প্ৰাপ্তবয়স্কসকলৰ বিদ্যালয় গঢ়ি পাঠদান কৰাৰ মানসেৰে ১৯৬০ চনত থাৰাকুঞ্জি গাঁৱত ইন্দ্ৰ সিং দেউৰীয়ে বিন মাছালাই, ৰফ টচিং আমচি আৰু পদ্মনাথ কাকতি আদি ব্যক্তিসকলৰ সহযোগত তিৱাচা মিছন সামাজিক অনুষ্ঠানটোক জন্ম দিছিল। এই মিছনৰ জৰিয়তে শিক্ষাৰ লগত কুটিৰ শিল্পক তিৱা সমাজৰ বাবে আগুৱাই লৈ গৈছিল। সেই সময়ছোৱাত তেখেতে অ তিৱা চেৰান চাৱা এই গীতটি ৰচনা কৰিছিল। তিৱা জাতিৰ উন্নয়নৰ বাবে তেখেতে ১৯৬৭ চনত লালুং দৰবাৰ সংগঠনটোৰ গঠন কৰিছিল। তিৱাসকলৰ জাতীয় সংগীত তিৱা তচিমা এওঁৰ দ্বাৰাই ৰচিত আৰু সুৰচিত হৈছিল। তিৱা সমাজৰ বিভিন্ন উন্নতি সাধনৰ কাৰণে তেওঁক তিৱাসকলে ফা পৰয় জাতিৰ পিতা বুলি সম্বোধন কৰিছিল। তেখেতে প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত ১৯৭৬ চনত সাধাৰণ সদস্য হিচাপে মনোনীত হৈছিল আৰু পাছত উপাধ্যক্ষ হৈছিল। পাছত ১৯৮১ চনত পৰিষদৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছিল। নেক্সট চমু টোকা হৈছে বলাইৰাম সেনাপতিৰ বিষয়ে। বলাইৰাম সেনাপতি অসমৰ সাহিত্য সংস্কৃতি জগতৰ এগৰাকী সুপ্ৰতিষ্ঠিত লেখক আৰু সংস্কৃতি সাধক আছিল। তেখেতে ৰামধেনু কাকতত মিকিৰ পাহাৰত কি ঘটিছে প্ৰবন্ধটো লিখিছিল, যাৰ বাবে তেওঁৰ এম.ই. স্কুলৰ প্ৰধান শিক্ষকৰ চাকৰিটো এৰিব লগা হৈছিল। তেখেতে তিৱা কৃষ্টি সন্থা গঠন কৰি তিৱা জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি সংৰক্ষণ কৰিছিল। লগতে তিৱা ভাষাটি প্ৰতিষ্ঠা কৰিবৰ বাবে বহুতো গ্ৰন্থ লিখিছিল। তাৰে ভিতৰত উল্লেখযোগ্য ৩খন গ্ৰন্থ হ'ল অতীতৰ সন্ধানত, পাঁচুৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত আৰু তিৱা জনগোষ্ঠীৰ সংস্কৃতিত আলোকপাত, তিৱা সমাজ আৰু সংস্কৃতি। তিৱা সমাজৰ লগতে তেখেতে অসমীয়া সাহিত্যৰ উদ্গনি ঘটাইছিল। উল্লেখযোগ্য হিচাপে ১৯৫৪ চনত লিখা মুকুল নামৰ গীতপুথিখন
আৰু ৰামধেনুত লিখা তিৱাসকলৰ ৰাতি সেৱা বিষয়ক প্ৰবন্ধই সেই সময়ৰ সমকালীন অসমৰ বিদ্যুৎ সমাজৰ পৰিচৰ্য কৰিছিল। তেখেতে ৰামধেনু নামৰ প্ৰতিনিধি নৱযুগ আদি কাকত বা আলোচনীত লেখা মেলা কৰিছিল। সাহিত্যৰ অৱদানৰ বাবে তেখেতে 1991 চনত সাহিত্যিক পেঞ্চন, 1911 চনত ডক্টৰ সূৰ্য কুমাৰ ভূঞা বঁটা, বকুলবন ন্যাস, 2011 চনত বকুলবন বঁটা আদি প্ৰাপ্ত হৈছিল। তেখেতৰ ফুলকৰি ধেৱা, তিৱা সমাজ সংস্কৃতি, হেৰুৱা দিনৰ সুৰ আদি গীতি আলেখবোৰ নগাঁও আৰু গুৱাহাটীৰ আকাশবাণী অৰ্থাৎ অনাতাঁৰ কেন্দ্ৰই প্ৰচাৰ কৰিছে। নেক্সট দ্ৰুত পাঠটো হৈছে বড়োসকল। বড়োসকলৰ পৰা আহিব পৰা প্ৰশ্নসমূহ হৈছে 1 নম্বৰ, বড়ো ভাষা কি ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত? ইয়াৰ উত্তৰ হৈছে বড়ো ভাষা চীনা তিব্বত বৰ্মীয় থালত ভাষা। 2 নম্বৰ প্ৰশ্ন, বড়ো ভাষা কেতিয়া প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল? উত্তৰ, বড়ো ভাষা 1963 চনত প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল। 4 নম্বৰ, বড়ো ভাষাৰ প্ৰথম গ্ৰন্থখন কি? উত্তৰ, বড়ো ভাষাৰ প্ৰথম গ্ৰন্থখন হ'ল গংগাচৰণ কাছাৰীৰ বড়ো ফিছাও আইন, 1915 চনত হৈছিল এইটো। আৰু 5 নম্বৰ প্ৰশ্ন, বড়োসকল পৰম্পৰাগত সাজপাৰত ব্যৱহাৰ কৰা কেইটিমান চানিকীৰ নাম উল্লেখ কৰা। উত্তৰ, বড়োসকলে পৰম্পৰাগত সাজপাৰত ব্যৱহাৰ কৰা কেইটিমান চানিকী বা ফুলৰ নাম হ'ল দাউথু আগান, ফাৰেও মেগন, মুফুৰাফা, দাউৰাই মৌখৰেব, থাইগিৰ বিবাৰ, হাজৌ আগৰ ইত্যাদি। 3 নম্বৰ প্ৰশ্ন, বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰ, বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম হ'ল গংগাচৰণ কছাৰীৰ বড়ো ফিছাও আইন, চিত্তৰঞ্জন মুছাহাৰী দেৱৰ ফয়মেল মিজিং, আৰু বড়ো সাহিত্যৰ প্ৰথম চুটিগল্প সংকলন আৰু জৰ্জাইনী অৰ প্ৰথমখন উপন্যাস। চমুটোকা আছে ইয়াতে। ক, উস্তাদ কামিনী কুমাৰ নাৰ্জাৰী। 1926 চনত গোসাই গাঁও মহকুমাৰ অন্তৰ্গত বামুণকুৰা গাঁৱত জন্মগ্ৰহণ কৰা কামিনী কুমাৰ নাৰ্জাৰী নৃত্যশিল্পী আৰু বড়ো সাহিত্য সংস্কৃতিৰ পৃষ্ঠপোষক আছিল। তেওঁৰ প্ৰচেষ্টাত বড়ো নৃত্য আৰু সংস্কৃতি ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ ধাৱমান হৈছিল। তেখেতে 1955 চনত দিল্লীত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া ৰেডিঅ'ৰ মুকলি প্ৰদৰ্শনী অনুষ্ঠানত বিবাহ গীত পৰিৱেশন কৰি অসমৰ সংস্কৃতিক উজ্বলাই তুলিছিল। লগতে 1957 চনত দিল্লীত অনুষ্ঠিত হোৱা গণতন্ত্ৰ দিৱসত নাৰ্জাৰীৰ নেতৃত্বত যোৱা সাংস্কৃতিক দল বড়ো কৃষ্টি দলে বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰি ভাৰতৰ ভিতৰত প্ৰথম স্থান দখল কৰি বড়ো আৰু অসমৰ সংস্কৃতি উন্নতি সাধন কৰিছিল। ইয়াৰ উপৰিও 1976 চনত গুৱাহাটীত হোৱা ভাৰত ছোভিয়েট মন্ত্ৰী সন্মিলনত বড়ো কৃষ্টি প্ৰদৰ্শন কৰি বড়ো সংস্কৃতিক এখোজ আগুৱাই লৈ গৈছিল। সমসাময়িকভাৱে নাৰ্জাৰীৰ দলে 1982 চনৰ 29 জুলাই তাৰিখে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা জনজাতি লোকনৃত্য প্ৰদৰ্শনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বড়ো জনজাতিৰ নাম উজ্জ্বল কৰিছিল। এইসমূহ মহান কৰ্মৰাজিৰ বাবে নাৰ্জাৰীয়ে 1982 চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। নেক্সট হৈছে শোভা ব্ৰহ্ম। 1929 চনৰ 18 অক্টোবৰ তাৰিখে কোকৰাঝাৰ জিলাৰ গোসাই গাঁৱত জন্মগ্ৰহণ কৰা ডক্টৰ শোভা ব্ৰহ্ম ভাৰতৰ এজন প্ৰখ্যাত ভাস্কৰ্যবিদ আৰু অসমৰ কলা জগতৰ পথ প্ৰদৰ্শক আছিল। তেখেতে সৃষ্টিশীল জীৱনৰ দুটা লক্ষ্যৰে আগবঢ়াইছিল। প্ৰথমটো আছিল অসমত চাৰুকলা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা আৰু দ্বিতীয়টো আছিল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টিকলা জনজীৱন অধ্যয়ন কৰি এক সুকীয়া শিল্পধাৰাৰ সৃষ্টি কৰা। তেখেতে প্ৰত্যহিক জীৱনক জলাঞ্জলি দি নিজৰ চিত্ৰ ভাস্কৰ্যৰ সহায়েৰে জাতি ভাষা বৰ্ণ নিৰ্বিশেষে সকলোকে মিলি দেশ তথা নিজ মাতৃক উদ্ধাৰ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল। দেশ বিদেশৰ শিল্পপ্ৰেমীৰ মন জয় কৰিব পৰা তেওঁৰ চিত্ৰ আৰু ভাস্কৰ্যসমূহ পোনপ্ৰথমে গুৱাহাটী জিলা পুথিভঁৰালত 1965 চনত প্ৰদৰ্শন কৰা হৈছিল। পাছত তেওঁৰ সৃষ্টি কলাবোৰ শ্বিলং, দিল্লী, কলকাতা, মুম্বাই, বুলগেৰিয়া, চেকোস্লোভাকিয়া আদিৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত আৰু উজ্জ্বলি উঠিছিল। চিত্ৰ ভাস্কৰ্য সমসাময়িকভাৱে তেওঁ সাহিত্য ৰচনাও কৰিছিল। তেওঁ সাহিত্য জগতলৈ আগবঢ়োৱা প্ৰধান গ্ৰন্থসমূহ হ'ল শিল্পকলা নৱপ্ৰজন্ম, ভাৰতীয় চিত্ৰকলা, লিভ নাৰ্ভো দ্য ভিজি আদি। সাহিত্যৰ লগতে তেখেতে নাৰীৰ ওপৰত চলা নিষ্ঠুৰতা আৰু মানুহে নিজ স্বাৰ্থ পূৰণৰ হকে প্ৰকৃতিৰ ওপৰত চলোৱা ধ্বংসৰ বিৰোধিতা কৰিছিল। তেখেতৰ মহান কৰ্মৰাজিৰ বাবে অসম শিল্পী পেঞ্চন বঁটা, সদ্ভাৱনা বঁটা, ললিত কলা ৰত্ন এৱাৰ্ড আদি বহুতো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিছিল। নেক্সট হৈছে শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম।
1949 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰ জিলাৰ ভাতৰমাৰী গাঁৱত জন্মগ্ৰহণ কৰা শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম এজন তীক্ষ্ণ মেধা সম্পন্ন বুদ্ধিমত্তা সুচিন্তক সমাজসেৱক সাহিত্যিক তথা সুসংগঠক আছিল। তেখেতে 1973 চনত হিন্দুস্তান সাৰ নিগম আৰু কৃষি সম্প্ৰসাৰণ বিভাগত চাকৰি যোগদান কৰি জনসেৱা আগবঢ়াইছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1980 চনৰ পৰা ভাৰতীয় খাদ্য নিগম বিভাগত কোৱালিটি কণ্ট্ৰলাৰ, ডেপুটি মেনেজাৰ, ৰিজিয়নেল অফিচাৰ আৰু এজন জনাল অফিচাৰত মেনেজাৰ হিচাপে কাৰ্য কৰি জনসমাজৰ বাবে খাদ্যৰ যোগান ধৰিছিল। সমসাময়িকভাৱে তেখেতে 1990 চনৰ পৰা 1993 চনলৈ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক হিচাপে আৰু দুটা কাৰ্যকালৰ বাবে সভাপতি হৈ বড়ো সাহিত্য সংস্কৃতি উদগনি যোগাইছিল। লগতে তেওঁৰ মহান গ্ৰন্থৰাজি আইনী মাদয় কবিতা পুথি, বৰদৈ চিছলা কবিতা পুথি আৰু আংনিগামী ভাতাৰমাৰী প্ৰবন্ধ সংকলনৰ জৰিয়তে অসম আৰু বড়ো সাহিত্য সংস্কৃতিলৈ অৱদান আগবঢ়াইছিল আৰু উন্নতি সাধন কৰিছিল। 7 নম্বৰ প্ৰশ্ন, বড়োসকলৰ দুজন পুৰোধা ব্যক্তিৰ নাম আৰু তেওঁলোকৰ অৱদান সম্পৰ্কে লিখা। উত্তৰ, বড়োসকলৰ দুজন পুৰোধা ব্যক্তি হ'ল গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আৰু বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম। কালীচৰণ ব্ৰহ্মদেৱে বড়োসকলৰ মাজত ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু বড়োসকলৰ সমাজ সংস্কাৰৰ গুৰি ধৰিছিল। লগতে বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়োসকলৰ শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াইছিল। এইখিনি হৈছে দ্ৰুত পাঠৰ বড়োসকল আৰু তিৱাসকলৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। তোমালোকে এইখিনি লিখি ল'বা আৰু কুৱেশ্যন আনচাৰ্ছখিনি মুখস্থ কৰি ল'বা। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।